পিতাই তুমি ভেলাঘৰটো ক'ত বনালা দেউতা মই পথাৰতে বনালো বিল্ডিং টাইপৰ নিচিনা বনাইছো আৰু অকমান কাম বাকি আছে নি কৰিম আৰু ঠিকেই কৰিলা তোমাৰ লগৰখিনিক মাতিছেনে নাই মাতিছো দেউতা হেৰি বিহুৰ বজাৰখিনি কৰিব লাগিব নহয় বলক গাড়ীখন লৈ দেউতা আমিও যাম কিন্তু ব'লা সকলোৱে ওলোৱা পিংকি তুমি ক'ত আছা বজাৰ কৰিবলৈ ওলোৱা মা মোৰ ওলোৱা হ'ল ব'লা আলহী দিয়া সকলোৱে নামা দাদা বাইদেউ আপোনালোকক কি লাগিব কওক শ্লিপখন তুমি লিখি লোৱা আলু 1 কেজি পিঁয়াজ 1 কেজি গাজৰ 1 কেজি তাৰপিছত বিলাহী আধা কেজি তিয়হ আধা কেজি মিঠৈ কেজি কিমান চলি আছে তোমাৰ দোকানত দাদা 70 টকা চলি আছে সেইখন দোকানত দেখোন 50কে দি আছে দাদা সেইখন দোকানৰ মিঠৈটো বেয়া মোৰ দোকানৰ মিঠৈটো বহুত ভাল সেইবাবে মোৰ অলপমান দামটো বেছি আৰু বিহুৰ দিনতো মোৰ অলপমানহে দামটো বাঢ়িছে আমাক বোলে কমাই ল'বা দিয়া ঠিক আছে দাদা আৰু কি লাগিব কওক দাদা জলকীয়া ৰঙালাও মাংস 1 কেজি এইকেইটাই মছলাৰ গোটেই বিভাগৰ এটাকে দিবা আৰু জলকীয়া 1 পোৱা দিলেও হ'ব দিয়া জলদি দিয়া দেৰি নকৰিবা তোমাৰ তাত মাছ আছে নেকি হয় দাদা আছে কি মাছ লাগিব আপোনাক চিতল মাছ লাগিব কিমান টকানো দাদা 1200 টকা কি কোৱা 1200 টকা নালাগে দিয়া মাছ নালাগে মাংস লৈছো নহয় হৈ যাব সেইটোৱে হৈ যাব নালাগে দিয়া দাদা আপোনাক কিমান লাগিব মই কমাই ল'ম আৰু নালাগে দিয়া বুজিছা মাংস লৈছো নহয় সেইটোৱে চলি যাব দাদা এইটো লওক ব'লা দেৰি নকৰিবা গধূলাই হ'ল দেখোন যাব হ'লেই সোনকালে ঐ দোকানীটো ক'ত গ'ল বাৰু বেয়া নাপাব দেই মই কাম এটাৰ কাৰণেহে ওলাই গৈছিলোঁ আপোনালোকে কি খাব কওকচোন আমাৰ 4জনৰ কাৰণে চাহ দিয়া আৰু আমাৰ 2জনৰ কাৰণে পুৰি দিয়া আৰু সিহঁতে কি খাই জনাব মোক চাওমিন 1 প্লেট লাগিব মোক ম'ম 1 প্লেট লাগিব আপোনালোকে এই টেবুলখনত দিছোঁ টেবুলখনতে খাওক ভালদৰে ঠিক আছে বিলটো কিমান হ'ল 200 টকা হ'ল মই টেবুলখনত থৈ দিছোঁ তুমি লৈ লোৱা ভালে কুশলে যে আহি পালোহি আৰু দেই এতিয়া বল ভেলাঘৰটো চাওঁগৈ ভেলাঘৰটো কিন্তু বহুত ভাল লাগিছিল দেই কি ধুনীয়া লাগিছে তোমাৰ বন্ধুখিনি ক'ত গ'ল যে দেখা নাই দেউতা সিহঁত আহিবৰ সময় হৈছে ৰ'ব মোৰ ল'ৰাই কিন্তু বিল্ডিং বনাব পাৰিছে কিন্তু দেই টিকু বাকীবোৰ ক'ত গ'ল তুমি অকলেই যে আহিছা পুৰা বাকীবোৰ লাহে লাহে আহি আছে ৰ'ব দেউতা ভোগালী বিহুৰ শুভেচ্ছা জনোৱা সকলোকে আপোনালোকক সকলোলৈ ভোগালী বিহু আন্তৰিক শুভেচ্ছা জনালো ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব ধন্যবাদ ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ হেল্ল' বন্ধু বান্ধৱীসকল আপোনালোকে কেনে আছে আশা কৰোঁ ভালে আছে চাগে আৰু সকলোৱে সুৰক্ষিত হৈ আছে আৰু মই এইটো ভিডিঅ' বনাইছোঁ আপোনালোকে চাই কেনে পালে এবাৰ জনাব ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইবো কৰি দিব ওচৰতে থকা বেল আইকনটো ক্লিক কৰি দিব যাতে মই আপোনালোকৰ বাবে নতুন ভিডিঅ' লৈ আহিব পাৰোঁ তাৰ বাবে আপোনালোকে মোক অশেষ সঁহাৰি জনাব থেংক ইউ ধন্যবাদ বাই বাই